কৃষ্ণ জয় গুৰু শংকৰ আজি আমি উপস্থিত আছো 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাণিজ্য মেলাৰ ভিতৰত কি আছে চাওঁ আহক। মুখা শিল্প আপোনালোক বাইৰে ক'ৰ পৰা আহিছে? হয়, কৃষ্ণ জয়গুৰু শংকৰ। আমি মাজুলী জিলা শাখাৰ পৰা আহিছোঁ, গড়মূৰৰ হয়। এয়া মুখাসমূহ আপুনি নিজেই বনাইছেনে? হয়, আমি নিজে প্ৰস্তুত কৰিছোঁ। সেইকল প্ৰথমতে আমি এইদৰে বাঁহেৰে কাঠি কৰি পেলাই সজাটো বনাই লোৱা হয়। তাৰপিছত আমি বাঁহৰ ওপৰত এয়া কটন কাপোৰত কুমাৰ মাটি সানি পেলাই এইদৰে লগোৱা হয়। তাৰপিছত কুমাৰ মাটি আৰু গোবৰ মিক্স কৰি পেলাই এনেদৰে আপুনি যিসমূহ মুখা প্ৰস্তুত কৰিম বুলি যি বনাওঁ বুলি ভাবে ইয়াত এনেদৰে শ্বেপ দিয়া হয়। তাৰপিছত আকৌ তাৰ ওপৰত কটন কাপোৰ মাৰি পেলাই ৰ'দত শুকুওৱা হয়। তাৰপিছত বগা মাটিৰে এনেকৈ প্ৰলেপ দি পেলাই কালাৰ কৰিব পৰা হয়। এইখিনি প্ৰাকৃতিকভাৱে কালাৰ কৰা হয়। হেঙুল হাইতাল হয়, আমাৰ 300ৰ পৰা ষ্টাৰ্টিং হৈছে। যিহেতু অলপ খৰচ হয় এইখিনি কৰোঁতেনে মেহনত আছে, আমি 300ৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা সৰুবোৰ 300? অঁ হয়, ইয়াত 300, 400, 500 তেনেকৈ আছে। আৰু এই ডাঙৰ সেয়া আপোনাৰ 2000ৰ ওপৰতে হ'ব। সেইখিনি আমাৰ অভিনয় কৰিব পাৰে, সেইখিনি পিন্ধি পেলাই ৰাসত ভাওনাত অভিনয় কৰিব পাৰে। নমস্কাৰ বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? আমি শিৱসাগৰ সুৰসমলে কলা সংস্থান হয়। আমি অসমৰ থল লোকবাদ্য নিৰ্মাণ কৰোঁ। আমি সংগ্ৰহ কৰি আমাৰ সংগ্ৰহালয় দুটাকৈ আছে, এটা শিৱসাগৰ নিজৰ আমাৰ বাসগৃহত আৰু এটা কাজিৰঙা অৰ্কিড পাৰ্কত। আমাৰ স্কুল আছে আৰু বিপণী আছে। আমি তেনেকৈ 4টা বিভাগত কাম কৰি আছোঁ। আমাৰ অসমৰ থল লোকবাদ্য জীয়াই ৰখা এটা সংগ্ৰাম। আৰু এয়া গুৰি ধৰোঁতা হৈছে মোৰ দেউতা শ্ৰীযুত দ্বিজেন গগৈ। আপুনি যে ইয়াত দেখিছে সেইবোৰে হ'ল শিল্পী, আমাৰ অসমীয়া থলুৱা শিল্পীসকলে নিজে হাতেৰে লোকবাদ্য নিৰ্মাণ কৰিছে আৰু সেই লোকবাদ্য আপুনি বিপণীত দেখিব পাৰিব। আৰু জানিব পাৰে আপোনালোকে খুব সুখী হ'ব যে অসমৰ প্ৰথমখন এনেকুৱা এখন লোকবাদ্যৰ বিপণী আছিলে। আৰু তাকে দেখি আমাৰ দেউতাৰ যিসকল গুৰু শিষ্য আছিলে তেওঁলোকে আহি পিনে আগবাঢ়ি গৈছে তেনেকৈ আৰু তেনেকৈ আপোনালোকে চাব পাৰে অসমৰ বহুত লোকবাদ্য আছে। ঢোল পেঁপাহে আমি চিনি পাওঁ, আমি কিন্তু কৰতাল, ৰামতাল, খুটিতাল চিনি নাপাওঁ। আপুনি একতাৰা চিনি নাপাওঁ। সেইবোৰ আপুনি সকলো লোকবাদ্য দেখিব পাৰোঁ। আৰু এই প্ৰদৰ্শনীৰ কাৰণে আমি আনিছোঁ 16 ফুট দীঘল এটা পেঁপা। আপুনি যদি দেখিব পাৰে 16 ফুট দীঘল পেঁপা আৰু 7জন মানুহ একেলগে বজাব পৰা এটা বাঁহী আছে, আমাৰ 16 ফুট দীঘল বাঁহী, সেইটো সপ্তবাহী তাত প্ৰদৰ্শন হৈ আছে। আৰু এই অলংকাৰসমূহ আপুনি বনাইছে? হয়, আমি সুৰসমল এগৰাকী শিল্পী আছে, তেওঁলোকে বনাইছে। আমি চেষ্টা কৰিছোঁ যাতে আমাৰ নিবনুৱা যিসকল আছে তেওঁলোকে যাতে নিজৰ বাদ্য এইখিনি লগতে জীয়াই ৰাখিব পাৰে। ইয়াত পুতুলি সকলো অসমীয়া বজাই দেখুৱাব নি? খুব ধুনীয়া লাগে। আমাৰ বাঁহৰ সুতুলি, আচলতে সুতুলিটো মাটিৰৰ, সেইটো বজাই দেখুৱাব নি মাটি? আৰু যদি চাই অসমৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে ইমানকণ মাটিয়ে দৰকাৰ, বেছি নালাগে। আৰু তাকে নকৰি আমি অসমীয়াই অৱহেলা কৰোঁ। আমি বহিৰাগতসকলক আমি ৱেলকাম কৰোঁ। আপুনি যদি চাই শংকৰ সংঘ অধিৱেশনত আমি বেছিভাগ আপুনি যদি সোমায়ো আহোঁতে দেখে ৰাজস্থানৰ পৰা অনা প্লাষ্টিকৰ সেই বস্তুখিনি ভৰপূৰ হৈ আছে। প্লাষ্টিকৰ পেপাৰ প্ৰচলন বেছি আজি। বেছি সেয়াই।
সুৰসমলৈ কলা সংস্থান আছে শিৱসাগৰ বৰপাত্ৰ নগৰ দৰিকাপাৰ নিমাইজানত আৰু তাতে আপোনালোক আহিব মাৰ্ফত ডিজাইন গগৈ তেখেতৰ অনুষ্ঠান আহিব আপোনালোকসকল কণ্টেক্ট নাম্বাৰ কৈ দিব নি হয় 9678645708 ঠিক আছে থেংক ইউ আমাৰ ইউটিউব চেনেলটো চাব আপোনাৰ ভিডিঅ' দি আপোনাৰ অসমী টিভি আহিছে নমস্কাৰ বাইদেউ আপুনি ক'ৰ পৰা আহিছে মোৰ ঘৰ যোৰহাটৰ যোৰহাটৰ কোন জেগা যোৰহাট বহতীয়া গাঁও এইবাৰ জাপিবোৰ আপুনি নিজেই বনাইছে নি নহয় নহয় আমি নলবাৰীৰ পৰা আনিছোঁ নলবাৰীৰ পৰা আনিছে এই অকণমানি জাপিবোৰৰ প্ৰাইচ কিমান 70 টকা 70 টকা আৰু এই একেবাৰে ডাঙৰটোত 1800 টকা এইটোতকৈ এইটো ডাঙৰ ন এইটোতকৈ ডাঙৰ এইটো কিমান দাম এইটো 4000 4000 Thank you.